क'क्राझार जिल्लानि परबतजरा महकुमानि सिङाव थानाय देबिटला गामिनि रबिन कच राभाया मैया मोनाबिलिनि 7:20 रिंगायाव रुंसारि जायो। रुंसारि जानाय समसिम बिथांनि बैसोआ 62 बोसोर बैसो जाबायमोन। बिथाङा मोनसे समनि सासे आरसुनि आफादगिरिमोन, लोगोसे 592 नं जंगिपारा गुदि फरायसालिनि गाहाय फोरोंगिरिमोन। बिथांनि रुंसारि जानायाव दुलाराय राभा फरायसा आफाद आरो गुबुन गुबुन आफादजों लोगोसे ओनसोलनि रायजो राजाफोरा गोथौ दुखु मोननाय फोरमायदों। बिथाङा हापानि बेरामजों नाख्रेबजानानै रुंसारि जादों होननानै खौराङाव मिथिनो मोननाय जादों। परबतजरानिफ्राय सोमखोर ब्रह्मनि खौरां, बड'लेण्ड टक्स। নমস্কাৰ। আজি আমাৰ ৰবিন কচ তেখেত আমাৰ মাজত নাই। তেখেত স্বৰ্গগামী হৈছে আৰু তেখেত দীৰ্ঘদিন ধৰি হাঁপানি ৰোগত ভুগি আছিল। গতিকে তেওঁ 61 বছৰত আমাৰ মাজৰ পৰা তেওঁ গুচি গ'ল। তেখেতৰ আত্মাই যাতে চিৰশান্তি পায়, তেখেতৰ বিদেহ আত্মাই যাতে স্বৰ্গত বাস কৰিব পাৰে, তাকে আমি নিখিল ৰাভা ছাত্ৰ সন্থাৰ পৰা কামনা কৰিছোঁ আৰু সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ কৰ্মৰাজি যিখিনি আছে, তেখেতৰ যি জাতিটোৰ প্ৰতি অৱদান আছে, সেইখিনিক আমি সদায় সোঁৱৰিম, তেওঁক আমি অনুসৰণ কৰি যাম। 86 আৰু 88ত তেওঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু 81 চনত তেওঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰথম মেগাজিন এডিটৰ হিচাপে কাম কৰিছিল। 1987 চনত তেখেতে নিখিল ৰাভা সাহিত্য সভাৰ পাঠ্যপুথি প্ৰণয়ন সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে তেখেতৰ জাতিটোৰ প্ৰতি যথেষ্টখিনি অৱদান আছে আৰু সেই অৱদানক আমি আৰচু তথা আমি ৰাভাজাতীয় সংগঠনসমূহে সদায় আমি তেওঁৰ যি দায়িত্ব আৰু কৰ্তব্য আমি সদায় পালন কৰি যাম। আজি একচুৱেলি ক'বলৈ গ'লে আজি আমাৰ ৰবিন কোচ ডাঙৰীয়া, তেখেত ফৰ্মাৰ আৰচুৰ প্ৰেছিডেণ্ট আছিল, লগতে এজন শিক্ষাবিদ আছিল। তেখেতৰ মৃত্যুত আমি একচুৱেলি সকলোৱে মৰ্মাহত হৈছোঁ। আমি পৰ্বতজৰা ডিষ্ট্ৰিক্ট UPPL কমিটিৰ ফালৰ পৰা তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ এই মুহূৰ্তত আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে তেখেতক তেখেত যাতে স্বৰ্গত স্থান পায় সেইটো কামনা কৰিছোঁ। ৰবিন কোচ ডাঙৰীয়াৰ মৃত্যুত আমাৰ পৰ্বতজৰা অঞ্চলৰ কাৰণে এটা যথেষ্ট ক্ষতি হোৱা বুলি আমি অনুভৱ কৰিছোঁ এই মুহূৰ্তত। লগতে তেখেত অকল যে ৰাভা জনগোষ্ঠীৰ দীৰ্ঘ সময় তেওঁ ৰাভা জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ৰাজনৈতিক সামাজিক বিভিন্ন দিশত ৰাভা জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰিছিল সামাজিক কামৰ যোগেদি। লগতে তেওঁ ৰাভা জনগোষ্ঠীৰ লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সামাজিক ৰাজনৈতিক ক্ষেত্ৰত সকলোকে কেনেকৈ একেলগ হৈ আমি যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে তেখেতে যথেষ্টখিনি আমাৰ এই সমাজৰ কাৰণে তেখেতে অৱদান তেখেতৰ আমি ক'ব লাগিব। গতিকে আজিৰ দিনত আমি একচুৱেলি পৰ্বতজৰাবাসী হিচাপে যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আমাৰ এই অঞ্চলৰ পৰা এজন বিশিষ্ট ব্যক্তি, এজন সমাজ সংস্কাৰক, এজন শিক্ষাবিদ আমি হেৰুৱালোঁ। গতিকে আমি পৰ্বতজৰা অঞ্চলৰ কাৰণে যথেষ্ট ক্ষতি হোৱা বুলি আজিৰ এই মুহূৰ্তত আমি অনুভৱ কৰিছোঁ। গতিকে মই আজি আপোনালোকৰ জৰিয়তে এইটোৱেই মেছেজ দিবলৈ ওলাইছোঁ যে যাতে তেখেতক ঈশ্বৰে যাতে স্বৰ্গত স্থান দিয়ে, লগতে তেখেতৰ পৰিয়ালবৰ্গ এই মুহূৰ্তত আমি সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে এইখিনিয়ে মোৰ আজি এই